হাই গাইজ, গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এতিয়া আজিতো বতৰটো ইমান ভাল নহয়, সেইকাৰণে মই ভাবিছোঁ আজি ঘৰত গাহৰি মাংসৰ জুতিকে লওঁ। তো চাই থাকিব আপোনালোকে, কি কৰিম, কেনেকৈ বনাম চাই থাকিব। এইফালে ববিয়ে জুই জ্বলাব লৈছে। আমি ফাৰ্ষ্টতে মাংসটো বইল কৰি লৈছোঁ। এয়া এতিয়া মজাকে খাম। আমাৰ এইফালে ভাইটিয়ে মোবাইল টিপি আছে। উতলাহি আছে এয়া। ইফালে আলু কাটি আছে। এতিয়া মই ধনিয়া গুড়ি লগাম ইয়াত ধনিয়া গুড়ি জোখমতে লগাইছোঁ, দি দিছোঁ। তাৰপিছত এয়া জিৰা গুড়ি অকণমান দি দিছোঁ। বেছি দিয়া নাই আৰু, বেছি মছলা খাবলৈ মন নাই যে। এইফালে নিমখ জোখমতে দিছোঁ। হালধি দি দিম এতিয়া। হালধিও জোখমতে দিছোঁ। এতিয়া অকণমান লৰাই দিম এনেকৈ। এনেকৈ গাহৰি মাংস খৰিচাৰ লগত বনালে, বইল কৰি বনালে বেছি ভাল হয়। সেইকাৰণে বইল কৰি বনাম। কালাৰটো ধুনীয়া হৈছে, চাওকচোন কিমান কালাৰটো ধুনীয়া হৈছে। দি দিয়া নহ'লে এয়া পিঁয়াজ দিম এতিয়া। পিঁয়াজখিনি এনেকৈ দি দিছোঁ, বইল চব্জি সেইকাৰণে। এয়া ধুনীয়া হোৱাকৈ জ্বলি আছে। অকণমান পানী দি বইল কৰিব লাগে। তেল অকণমান দি দিছোঁ। ভিডিঅ'টো এতিয়া মই দি দিম আৰু আদা নহৰু দি দিছোঁ। তাৰপিছত অকণমান লৰাই দিছোঁ। এতিয়া উতলাহি আছে। অকণমান এনেকৈ পানী অকণমানকৈ দি মই সেইটো সিজিব দিম। এতিয়া পানী অকণমান দি থাকিব লাগে, তেতিয়াহে ভালকৈ সিজিব। ছিঙিব আহিছোঁ। এয়া নহৰু, পিঁয়াজ পাত, নহৰু পাত। এইফালে আমাৰ খানা হৈ আছে দেই। এইফালে মই পাত ছিঙিব আহিছোঁ। কিমান ধুনীয়া হৈছে গাইজ, চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া দি দিম খৰিচাখিনি। খৰিচা দি দিছোঁ।
এতিয়া আমাৰ ফাইনেলি হৈ গ'ল, সিজিলে চব। এতিয়া পানী দি দিম, অকণ বেছিকৈ পানী দিম। অঁ, পানী দি দিয়া। ইফালে আদা নহৰু খুন্দি হৈ গ'ল। এতিয়া মই দি দিম আৰু আদা নহৰু দি দিছোঁ। তাৰপিছত অকণমান লৰাই দিছোঁ। এতিয়া উতল আহি আছে। অকণমান এনেকৈ পানী অকণমানকৈ দি মই সেইটো সিজিব দিম। এতিয়া পানী অকণমান দি থাকিব লাগে, তেতিয়াহে ভালকৈ সিজিব। এতিয়া আমি ভাত খাবলৈ কলপাত আনিব যাওঁ। এয়া দুইজনী যাওঁ। চুৰি লৈ যাওঁ, চুৰি। যে মজা লাগিব কলপাতত ভাত খাই। এইখন বাৰীখন চাওকচোন, ইমান ধুনীয়াকৈ আছে। এয়া ধনিয়া, এয়া ৰঙালাও লগাই থৈছে, আলু কৰি থৈছে, পিঁয়াজ। ইমান ভাল লাগিছে চাওকচোন, ইমান ধুনীয়া চোতালখন চাওকচোন। চাওকচোন গাইজ, পানীটো অলপ বেছি হ'ল আৰু অকণমান কমাব লাগিব। ফাইনেলি আমাৰ খানা এয়া হৈ গ'ল। এতিয়া মই টেষ্ট কৰি চাম। নিমখ অকণমান কম হৈছে। বেছি হ'ল নেকি? বঢ়িয়া বঢ়িয়া, মজা। মোবাইল ষ্টেণ্ড ইয়াতে থৈ আমি ভাত খাম। ইমান দুখীয়া হৈছো নহয়, মোবাইল ষ্টেণ্ড এডালো ল'ব পৰা নাই। মোবাইল ষ্টেণ্ড বনাই লৈছো চোৱা আকৌ। মাজতে মই বিহু এপাক নাচি দিলোঁ। এয়া মাছৰ জোল, ঔটেঙা আৰু মাছ, এইফালে ভাত। কলপাতত আজি খাম। কেনেকুৱা ये है आज का खाना, बहुत जबरदस्त होने वाले हैं आज। देखो गाइस, देखो। এফালে মাছ মাছ। সেইটো নোখোৱা নেকি ধনিয়া? মজা।
হে গাইজ, এতিয়া আমি ভাত চাত খাই মেলি আজৰি হ'লোঁ। তাৰপিছত এতিয়া চুলি ষ্ট্ৰেট কৰি দিম ববিৰ। তাকে কি কি ক্ৰীম লগাম, কেনেকৈ ষ্ট্ৰেট কৰিম আপোনালোকক দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইটো ষ্ট্ৰেট ক্ৰীমটো মই এইটো খুলি লওঁ। ইয়াতে মই অকণমান উলিয়াই লৈছোঁ চুলখিনি। এয়া হৈ গ'ল, এতিয়া ক্ৰীম এপ্লাই কৰি হৈ গ'ল। তাৰপিছত এইটো ধুই ষ্ট্ৰেট কৰিম আৰু হে গাইজ, এতিয়া আমাৰ হৈ গ'ল ক্ৰীম এপ্লাই কৰা। এতিয়া ধুই ল'লোঁ, কাৰেণ্টটো নাই সেইকাৰণে আমি এতিয়া চাহ খাম। इफाले छाना, इफाले हांडो गुड़ी का लड्डू है, अभी हम खाएंगे। আৰু চুলিখিনিও শুকুৱাই নাছিলে, চব শুকুৱাই লৈছোঁ। ধুলিয়ে হৈ গ'ল ধুনীয়াকৈ। মই ছেকশ্যন বনাই ল'লোঁ। এয়া ধুনীয়াকৈ ছেকশ্যন বনাই লৈছোঁ, 3টা ছেকশ্যন বনাই লৈছোঁ। হৈছে আৰু অকণমান কৰিবলৈ আছে। এইফালে কামত লাগি আছোঁ। এইফালে ষ্টেণ্ডাৰ কেইডাল এয়া দুডালে আইকনিকৰ ষ্টেণ্ডাৰ হয়। এইডাল মোৰ অকণমান দিন লোৱা হ'ল মোৰ ডাল, আৰু এইডাল তাইৰ হয়। তাইৰটো নতুন হয়। এয়া এইডাল 7000 প্ৰাইচ হয়। কিছুমান কেতিয়াবা ডিছকাউণ্টো পায়। এয়া এইফালে 7250। ফাইনেলি হৈ গ'ল। এতিয়া ক্ৰীম এপ্লাই কৰিম। আকৌ এটা ক্ৰীম লগাব লাগে, সেইটো মই ক্ৰীম নিউট্ৰিলাইজাৰ ক্ৰীম এইটো এপ্লাই কৰিম এতিয়া মই। এয়া এতিয়া ৰাতি 8:30 বাজিলে, আমি কামত লাগি আছোঁ। ঠাণ্ডাত কেনেকৈ কামত লাগি আছোঁ। এইফালে হৈ গ'ল, ফাইনেলি হৈ গয়া। ধুই ল'লোঁ এতিয়া। এয়া ধুই ল'লোঁ। এতিয়া ড্ৰায়াৰ মাৰিম। এয়া ফাইনেল লুক। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।